এই ভিডিঅ'টি আপোনালোক সকলোৱে উপকৃত হোৱাৰ উদ্দেশ্যে ভিডিঅ'টি বনোৱা হৈছে। লগতে সকলো বন্ধুবৰ্গক শ্বেয়াৰ কৰক। ডক্টৰ APJ আব্দুল কালামৰ সম্পত্তি কিমান আছিল জানেনে? তেওঁ বৈজ্ঞানিক হ'ল, তাৰপিছতো দেশৰ আটাইতকৈ সন্মানীয় পদ ৰাষ্ট্ৰপতি পদতো অধিষ্ঠিত হ'ল, তাৰপিছতো তেওঁৰ সম্পত্তি কিমান আছিল জানেনে? শুনিলে আচৰিত হ'ব আপুনিও। তেওঁ আছিল বিশ্বৰ এনে এজন ৰাষ্ট্ৰপতি যি ধনৰ আটাইতকৈ দুখীয়া কিন্তু মনৰ আটাইতকৈ ধনী ৰাষ্ট্ৰপতি। সেইদিনা আছিল 2007 চনৰ 25 জুলাই। ডক্টৰ APJ আব্দুল কালামে ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ ল'ব। এগৰাকী ৰাষ্ট্ৰপতিয়ে অৱসৰ লৈছে, গতিকে ৰাষ্ট্ৰপতি ভৱনত সকলোৰে কামৰ অন্ত নাই। ৰাষ্ট্ৰপতি বিদায় সকলো আনুষ্ঠানিক কাৰ্যসূচী সমাপ্ত কৰি অৱশেষত সকলোৱে তেওঁক ৰাষ্ট্ৰপতি ভৱনৰ পৰা আগবঢ়াই দিবলৈ আগবাঢ়ি আহিল। সকলোৱে ভাবিছিল ৰাষ্ট্ৰপতি যাব যেতিয়া লগত নিশ্চয় বহু বয়-বস্তু লাগিব, যাৰ বাবে প্ৰয়োজন হ'ব ট্ৰাক, ভেন আদিৰ। কিন্তু বয়-বস্তু নিবলৈ কোনো ট্ৰাক ভেনৰ প্ৰয়োজন নহ'ল। যাবৰ সময়ত তেওঁ দুটা চুটকেছ লৈ ওলাই আহিল, যি দুটা তেওঁ ৰাষ্ট্ৰপতি ভৱনলৈ আহোঁতে লৈ আহিছিল। জানেনে সেই চুটকেছ কেইটাত কি আছিল? তাত আছিল দুবাকচ কিতাপ। 2002 চনত যেতিয়া তেওঁ ৰাষ্ট্ৰপতিৰ দায়িত্ব ভাৰ লৈছিল, তেতিয়া লগত সেই কিতাপেৰে ভৰি থকা চুটকেছ দুটা লৈ আহিছিল। ৰাষ্ট্ৰপতি ভৱনলৈ আৰু 5 বছৰ সম্পূৰ্ণ কৰাৰ পিছত ৰাষ্ট্ৰপতি ভৱনৰ পৰা সেই চুটকেছ দুটা লৈ বিদায় লৈছিল। যেতিয়া তেওঁ 2002 চনত ৰাষ্ট্ৰপতি হৈছিল, তেতিয়া এগৰাকী ৰাষ্ট্ৰপতি আহিব বুলি তেওঁ বয়-বস্তু কিনিবলৈ মিলিটাৰী কেইবাখনো বাহন গৈছিল। বাহনকেইখন যোৱা দেখি ডক্টৰ কালামে তেওঁলোকক ক'লে, তোমালোকে এনেই মোৰ বাবে কষ্ট কিয় কৰিব লাগে? মোৰ লগত মাত্ৰ দুটা চুটকেছহে আছে, সেইকেইটা মোৰ কাৰখনতে লৈ গুচি যাম। উচ্চ চিন্তা চৰ্চাৰ সু-উচ্চ স্তম্ভৰূপে চিৰকাল জিলিকি থকা মহান ব্যক্তিত্বৰ অধিকাৰী সেইগৰাকী ব্যক্তিৰ বিশাল অন্তৰখনৰ বিষয়ে কৈ উৰ নপৰে। যেতিয়া তেওঁ ৰাষ্ট্ৰপতি হ'ল, তেতিয়া তেওঁ নিজৰ সকলো সা-সম্পত্তি দান কৰি দিলে। তেওঁ কৈছিল, এতিয়া মই ৰাষ্ট্ৰপতি হ'লো, এতিয়া মোৰ আজীৱন সকলো দায়িত্ব চৰকাৰে ল'ব, গতিকে মোক সাঁচতীয়া ধন আৰু মই বেতন কি কৰিম? আৰু ইমানেই নহয়, যেতিয়া তেওঁ ৰাষ্ট্ৰপতি হৈ আহিছিল, তেতিয়া তেওঁক লগ কৰিবলৈ অহা দৰিদ্ৰ অতিথি, তেওঁৰ সম্পৰ্কীয় লোকসকলৰ সকলো অহা-যোৱা, থকা, খোৱা, খা-খৰচ নিজেই বহন কৰিছিল। তেওঁক লগ কৰিবলৈ অহা দৰিদ্ৰ অতিথিসকলক বাছ, আস্থান, ৰেলৱে ষ্টেচনৰ পৰা আগুৱাই আনিবলৈ ৰাষ্ট্ৰপতি ভৱনৰ চৰকাৰী গাড়ী কেতিয়াও ব্যৱহাৰ কৰা নাছিল, বৰঞ্চ তেওঁ নিজেই সুকীয়াকৈ টেক্সিৰ ব্যৱস্থা কৰিছিল। তেওঁ ৰাষ্ট্ৰপতি ভৱনৰ ষ্টাফক কৈছিল, এই সকলোৰে খা-খৰচ মই বহন কৰিম। খা-খৰচৰ সকলো দায়িত্ব মোৰ ওপৰত জাপি দিয়ক, যিহেতু তেওঁলোক মোৰ অতিথি। ৰাষ্ট্ৰপতি ভৱনত থকা মানুহে নহয়, আশে-পাশে থকা জীৱ-জন্তু সকলোৰে লগত সেই একেই মৰম চেনেহৰ বান্ধোনেৰে বান্ধ খাই আছিল। জীৱ-জন্তুবোৰৰ অসুখ-বিসুখ হ'লে তেওঁ নিজেই চিকিৎসা কৰিছিল। উচ্চ চিন্তা চৰ্চা সু-উচ্চ স্তম্ভৰূপে চিৰকাল জিলিকি থকা মহান ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী ব্যক্তিৰ বিশাল কৈ উৰ নপৰে। আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পালে। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেল।